টিংকল চৌধুৰী বা সেইটোৱে খাটি নলবেৰা 50 টকীয়া হোটেল নামেজাৰ পৰিচয় মাত্ৰ 50 টকাতে। কোমোৰাৰ সৈতে হাঁহৰ মাংস মাত্ৰ 50 টকা, লাই শাকৰ লগত পৰ্ক মাত্ৰ 50 টকা, ব্ৰইলাৰৰ গ্ৰেভি কাজু বাদামৰ সৈতে মাত্ৰ 50 টকা। মানে চব 50 টকা। ইয়াতে মিনা বাজাৰৰ ফ্ৰণ্টে দি আছে, সকলোৱে আহিলে হ'ল। দাদা আহিছোঁ দেখোন ৰুটি বুলি কেনেকৈ চেষ্টা কৰোঁ অলপ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিকি ডেকা অফিচিয়েল। কি খবৰ নিশ্চয় ভাল। তো মোৰো ভাল। তো একদম পুৰা ফাট ফিট হৈ ৰেডি গৈছোঁ একদম। আজি যাম আমি, তো জানে ক'ক যাম, নলবাৰীৰ ৰাসক যাম, ৰাকেশ দাৰ দোকানক যাম। পুৰা একদম চব দেখাম আজি নলবাৰীৰ ৰাসৰ কথাই। তো ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। তো গাইজ দক আমি জুবিন দাৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় জুবিন দা। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। জয় জুবিন দা। আমি মানে ই ৰিক্সা ভাড়া কৰিছোঁ। তো এতিয়া ই ৰিক্সা আহিছে, যাওঁ দোকানক গেলি আমাৰ বলক। Hello. ঠিক আমি এতিয়া খাজাৰা মন্দিৰ পাৰ হ'লোঁ। তো আপোনালোক দেখাই আছোঁ, তো চাই থাকক। নলবাৰী এখন গেট রাসর নাকি রাসর জয় জুবিন দা। আমার গাড়ি সোমবাৰে না, মানে এতিয়া কি কম আর হয়না, কি কৰা এটা চাৰি একদম পুৰা পাৰ্কিঙত থৈ দিলোঁ ইয়াতে নলবাৰীৰ কাষতে। পেচাব কৰিব আহিছোঁ, মুতিব আহিছা নেকি? মুতি আছে গাইছ, চলি গেলাই মুতি আছ দে, মুতা মানে কি আছে বোলে আহিলোঁ আৰু জয় জুবিন দা। জয় জুবিন দা। কিবা কবা নেকি? কিবা কবা? জয় জুবিন দা। গাইছ মানুহ চা এই হ'ল আমাৰ নলবাৰীৰ ৰাস। হৰিমন্দিৰ পাই গ'লো। এইটো চাওক, কিবা কমা নেকি বন্ধু? তো মেইন হৰি মন্দিৰ, এইটো জুবিন দা। জয় জুবিন দা। সেটা জুবিনদার। কাজে যাওয়ার প্রায়
गाइस इतने ना जाओ दे गाइस guys langsung pindah Puisa bisra. Yo, di train saya guys. Halaman Nolbari rak. Gol. তো গাইস আমি রাকাশ জুনিয়ৰৰ দোকান বিচি যাই আছো তো বলক তো গাইস রাকাশ দোকান পামে আগর পানি করে দাও कैमेरा तो विद्या अलग किबा এটা কই যাবে তোৰ ভিডিঅ'ত মানে কি কম মোবাইল হল মানুহ চাই হলে হল মানুহ গাইছ অকল মানুহ আৰু ভাল লাগছে আৰু হোটেল দিছো না সবাই আহিব খাব সবাই বি খাবা বি সব তাক লগ পাই গলো লগৰ কাকাজ দান দেখে সকলোৱে তো গাইস সবে ভাই চ্যানেলটো চাব আৰু সাবস্ক্রাইব কৰি দিব খাইছো মিনা বাজার তো আমি রাখার যা দোকান পড়া আইলো গাইস ওইটা যা আসু মিনা বাজার আমরা কবা নাকি কি কও সকলে আইলি হল 50 টাকাতে গাউরি পিছত বইলার হাঁহ সব দিয়েছে সকলে আইলি হল একে খাতিনল পড়া হতর পড়া আইলো এটা মিনা বাজার চাও অলপ মিনা বাজার দেখা আপনারা সকলে গাইস কোলা কিমান কে একলা এটা 50 টাকা 50 টাকা আটে লই যাইছো আটে আমি তারপর খাও कलाकार बाबू गाड़ी स्टार्ट करवाओ हाँ भाई सरवाद आली गाड़ी स्टार्ट करेंगे जी वारे बाबू के बाद टिकट वाले के भैया सबको टिकट बांधो पर्ची बनाओ टिकट बांधो खेल प्रोग्राम चालू होने वाला खेला शुरू होने वाला
তো গাইছ দাদাহঁতৰ দোকানো আহিব খাই বহুত বেছি ভাল লাগিছে দাদা কিবা ক'ব নেকি নাই মন কৰা ভাই দাদা খালো হাঁহৰ মাংসৰ ৰুটি কিবা এটা কৈ দিয়ক সকলোৱে আহিব 50 টকাত শুনি দিব গাইছ সেইটোৱে খাচী নলবেৰা 50 টকীয়া হোটেল নামেই যাৰ পৰিচয় মাত্ৰ 50 টকাতে কোমোৰাৰ সৈতে হাঁহৰ মাংস মাত্ৰ 50 টকা লাই শাকৰ লগত পৰ্ক মাত্ৰ 50 টকা ব্ৰইলাৰৰ গ্ৰেভি কাজু বাদামৰ সৈতে মাত্ৰ 50 টকা মানে চব 50 চব টকা 50 টকা ইয়াতে মিনা বাজাৰৰ ফ্ৰণ্টে দি আছে সকলোৱে আহিলে হ'ল দাদা আহিছোঁ দেখোন जाने का जाने मन पागला क्या गान में क्या जाने का जाने मन बढ़िया बढ़िया सेल्फी येते हेतु करवा पारे तो गाइस আমি মিনা বাজাৰৰ পৰা হৰি মন্দিৰলৈ যাই আছো অলপ চালো বস্তু এতিয়া হৰি মন্দিৰত চাওঁ অলপ এটা টাইম বাজিল 12টা বলক রাখার যতক্ষণ করেছে আপনারাও দেখা হতো হ্যাঁ রুটি বিলিয়ে নাকি চাইছো guys ya tinggal saudari ba Oh, hi. Dilakas talo, putol pasista ko rulo. রাস্তা চালু এটা ঘরক যাও তো গাইস আজি ভিডিওটো এইখিনি আছে যদি ভিডিওটো চাই ভাল পালে লাইক করব শেয়ার করব চ্যানেলটো নতুন সেই দি সাবস্ক্রাইব কৰি দিব তাহলে বাই বাই জয় আসাম জয় শ্রীরাম জয় জুবিন দা